হে গাইজ, মোৰ হাতত এতিয়া 200 টকা আছে। আজি ফাষ্ট ফুড চেলেঞ্জ কৰিব গৈ আছোঁ। বলকচোন কি কি পাই চাওঁ। এতিয়া ফাৰ্ষ্টে অৰ্ডাৰ দিলোঁ চিকেন লেগ পিচ, তাৰপাছত চিকেন পকৰা আৰু চিকেন ফ্ৰাইড ৰাইচ। বলক এইখিনি খাই লওঁ ফাৰ্ষ্টে। ভিডিঅ'টো যদি ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে, সোনকালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো আমি অতি সোনকালে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব গৈ আছোঁ। আহি গ'ল চিকেন লেগ পিচ। ইয়াৰ পিছত আহি গ'ল চিকেন ফ্ৰাইড ৰাইচ, যিটো ঠিক ঠাক আছিলে খাবলৈ, ইমান এটা খাচ লগা নাই আৰু। ইয়াৰ পাছত আকৌ আহি গ'ল চিকেন পকৰা। সঁচাকৈ বহুত ধুনীয়া লাগিছিলে খাই। এতিয়া মোৰ লগতে সকলোৰে ফেভৰেট পানী পুৰি খাম, তাৰপিছত দহি ফুচকা খাম। দাদাজনে ধুনীয়াকৈ সজাই দি আছে। বহুত টেষ্টি আছিলে দহি ফুচকা খাবলৈ। লাষ্টত আইচক্ৰীম খালোঁ। আজিলৈ এইখিনিয়ে। বাই বাই।